स्निजिथि मागो मेलाया गुबुन गुबुन हारि माहारिनि मेहेरगोनां मोसानाय दिन्थिफुंनायनि गेजेरजों जागायबाय। बाक्सा जिल्लानि सुबनखाथायाव मागो मेलाया दिनै 20 फेब्रुआरिनिफ्राय 26 फेब्रुआरिसिम 7 साननि गुबुन गुबुन हाबाफारि फारियै हारिमु दिन्थिफुंनाय, मीना बाजार एक्सप' आरो मोसानाय बादायलायनाय बायदि मेहेरगोनां हाबाफारिजों जागायबाय। गुबुन गुबुन हारि माहारिनि गेजेराव खौसे गोजोन हास्थायनानै खुंबोबाय थानाय मेलानि गोथार फिरफिलाखौ बिरहोयो आफादगिरि खगेन पाठक आरो देग्लाय बोसोरनि गाहाय सायनासालिखौ बेखेवनानै होयो बिटिआर आयेन आफाद आरो 25 नं बागानपारा बिटिआर बियाबनि एमसिएलए काथिराम बर' बिथाङा। भारत भुटान फ्रेन्डशिप मेला महरै 10 बोसोर बे मेलाखौ खुंबोबाय थादोंमोनब्लाबो थांनाय बोसोराव गिख्रंथाव कर'नानि गाग्लोबनायनि जाहोनाव देग्लाय बोसोराव भुटान हादोरा मेला खुंनायाव बाहागो लाफैनाय नङा होननानै फोरमायदों मेला सामलाय आफादा। लोगोसे मेला सामलाय आफादा नायगिरिफोरनि अनसायनायखौबो हास्थायदों। নমস্কাৰ, আমাৰ এই 17 সংখ্যক কোমলতা মাঘ মেলা আমি 7 দিনীয়াকৈ অনুষ্ঠিত কৰিম। আজি 20 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি 26 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। আজি প্ৰথমটো আমাৰ কাৰ্যসূচী আমি মূল গেট আমি মানে মুকলি কৰিলোঁ। তাৰপিছত আমাৰ মন্দিৰ আছে এটা, তাৰ মন্দিৰত আমাৰ বন্তি প্ৰজ্বলন কৰা হ'ল, চাকি জ্বলালোঁ। তাৰপিছত আমাৰ কোমলতা মাঘ মেলা পবিত্ৰ মানে পতাকা আমি উত্তোলন কৰিলোঁ। তাৰপিছত আমাৰ এই অঞ্চলত বিভিন্ন জনগোষ্ঠী যিহেতুকে বসতি, বিভিন্ন জনগোষ্ঠীৰ আমি কৃষ্টি আমি ইয়াতে পৰিৱেশন কৰিম। ইয়াৰ তাৎপৰ্যটো এইটোৱেই হৈছে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি ভিন ভিন নিজৰ মানে জীৱিকাৰ কাৰণে ভিন ভিন কাম কৰিলেও বছৰৰ মূৰত আমি মাঘ মাহৰ 3 তাৰিখে একতাৰে সকলোৱে মিলি পেলাই গোটেইবিলাক জাতি জনগোষ্ঠী মিলি পেলাই আমি 7 দিনীয়া আমি মেলা উদযাপন কৰি আছোঁ আৰু আমি একতাটো ইয়াত মানে দেখুৱাই আহিছোঁ। 2011 চনৰ পৰা আমি ওচৰৰ ৰাষ্ট্ৰ ভূটানৰ লগত আমি ভাৰত ভূটান বন্ধুত্ব মেলা মানে উদযাপন কৰি আহিছিলোঁ। 2021 চনত দেশৰ মানে কোভিড পৰিস্থিতিৰ কাৰণে আমি 2021 চনত অনুষ্ঠিত কৰিব নোৱাৰিলোঁ আৰু এইবেলিও ভূটানে এতিয়ালৈকে কোভিড মানে প্ৰট'কল তেওঁলোকে শিথিল কৰি দিয়া নাই। সেইকাৰণে তেওঁলোকে আহিব নোৱাৰে কাৰণে আমি আমাৰ পৰম্পৰা হিচাপে আমি কোমলতা মাঘ মেলাখন 7 দিনীয়াকৈ আমি উদযাপন কৰিব লৈছোঁ। 17 জানুৱাৰী 3 মাঘত অনুষ্ঠিত হ'বলগীয়া আছিল। এইটো আমাৰ চৰকাৰে আমাক অনুমতি নিদিলে কোভিড পৰিস্থিতিৰ কাৰণে আৰু আমি স্থানীয় আমাৰ বাক্সা জিলাৰ উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি তেখেতে আমাক 20 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত কৰাৰ কাৰণে তেখেতে আমাক পৰামৰ্শ দিছে আৰু তেখেতে আমাক অনুমতি দিছে। সেইকাৰণে আমি আজি 20 ফেব্ৰুৱাৰীৰ পৰা আমি 26 ফেব্ৰুৱাৰীলৈ 7 দিনীয়াকৈ মেলা উদযাপন কৰি লৈছোঁ। ইয়াত আমাৰ মানে নামি দামী আমাৰ গায়ক গায়িকা আমি মানে মাতিছোঁ। 23 তাৰিখৰ পৰা আমাৰ 6জনকৈ আমাৰ গায়ক গায়িকা মানে আছে আমন্ত্ৰণ কৰা। 23 তাৰিখৰ পৰা তেওঁলোকে পৰিৱেশন কৰিব। তাৰপিছত আমাৰ ট্ৰেড এক্সপ' আছে, মীনা বাজাৰ আছে, তাৰপিছত চাৰ্কাছ আছে। তাৰপিছত আমাৰ 23 তাৰিখৰ পৰা 24, 25, 26 3 দিন আমাৰ আমাৰ 21, 22, 23 আমাৰ নৃত্য মানে ডেন্স প্ৰতিযোগিতা আছে, নৃত্য প্ৰতিযোগিতা আছে 3 দিনীয়া। ইয়াত আমাৰ ক শাখা আৰু খ শাখা মানে ভাগ কৰা হৈছে। দুটা ক শাখা আৰু খ শাখা দুটা মানে গ্ৰুপত ডেন্স প্ৰতিযোগিতা হ'ব। ইয়াত আমি প্ৰথম পুৰস্কাৰ হিচাপে আমি 12,000, 10,000, 8,000 কৰা হৈছে দুটা গ্ৰুপতে। ৰাইজক আমি এই আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ এই 7 দিনীয়া মেলাত সকলোৱে মানে আমাক দলে বলে আহি পেলাই যোগদান কৰে অনুৰোধ জনাইছোঁ। गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395 695 095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।